মৰ্নিং ফ্ৰেণ্ডছ, বৰ্তমান ৰাতিপুৱা বেছি 8টা আৰু মই যাব ওলাইছোঁ আৰু মন্দিৰত মানে মন্দিৰ যিহেতু আজি মাঘৰ 1 তাৰিখ হয়, সেই মন্দিৰত যাব ওলাইছোঁ আৰু সেইটো মন্দিৰত প্ৰথমবাৰ যাই আছোঁ জীৱনত আজি। চব ৰেডি চাইকেল আছে আৰু আমাৰ এখন ধৰক বৰ্তমান যাব ওলাইছোঁ। আপোনাৰ চাই থাকক সকলোৱে ভিডিঅ'টো। আৰু ৰাস্তা দেখা পাই গ'লো যে মই মানে দৰক দিবা আনিছে পথাৰত। আজি 1 তাৰিখৰ পৰা মই দেখা ভাল লাগিছে মনটো, আৰু আজিকালি মই দেখা নাপাই হৈছি মানে ভাল লাগে। গাইজ ভগ্নেশ্বৰী মন্দিৰ পাম আৰু বেছি দূৰ নাই, মোটামুটি আধা ঘণ্টা গ'লে আৰু পাই যাম। আপোনাৰ ভিডিঅ'টো শেষলৈ চাই থাকক, মজা পাব বুলি কৈছোঁ, মজা। এইবাৰ এই ভেলাপুজি পূৰা খতম হৈ গৈছে। গাইজ বেছি দূৰ নাই আৰু অলপমান গেলি পাই যাম। আমি কিবা ভগ্নেশ্বৰী মন্দিৰ অলপ মূৰ্তি উঠি লৈ লওঁ আৰু আমি য'ত আছোঁ মানে জেগাটো মানে ওলা হয়, মানে ওলা বুলি ক'লে চবে গম পায় আৰু বেছি দূৰ নাই গাইজ, মাত্ৰ 10 মিনিটমান ৰাস্তা আছে। চব মানুহবিলাক চব গাড়ী লৈ যাই আছে, মানে দেখা পাই আছোঁ মানুহবিলাকক। আৰু বেছি দূৰ নাই, 10 মিনিটমান গেলি পাই যাম আমাৰ জাগা। আৰু এখন ভাঙা দলং পালোঁ ৰ'ব, আজি নামি যাম আৰু পৰি মৰিলে আৰু চেছ, চব ধ্বংস হৈ যাব। চাওঁ কিবা এখন দলং পাই গ'লোঁ, ভাঙা দলং। খালে আহিবাগে, নদী-চদী নাই। আৰু এটা টাইম লেপছ চাই লওঁ আমরা। গাইজ এইখন আছে দলং, মানে দলংখন আছে কালিয়া নদীৰ ওপৰত দলংখন আছে, আৰু সেইটো পাৰে মন্দিৰটো আছে। দলংখন পাৰ হ'লে মন্দিৰটো পাই যাম। গাইজ এতিয়া ধূপ চাকি লৈ ল'লোঁ আৰু জ্বলাব লাগে। গাইজ সেই দলংখনৰ পৰা আমি এনেকৈ আহিব লাগে, আৰু এইটো মন্দিৰ কাষতে বঢ়িয়া চাফ চিকুণ মন্দিৰ, মানে একদম বঢ়িয়া, একদম মানে যি কয় সেইটোৱে হয় এইটো মন্দিৰত। সেইবাবে আহিছোঁ, মই ভাল লাগিছে মানে সেনেকৈ শুনি আহিছোঁ আৰু বিৰাট ভাল লাগিছে, চাফা মন্দিৰ একদম। আপোনালোকে যদি পাৰে কেতিয়াবা আহিব আৰু ময়ে কৈছোঁ আৰু বেলেগ একো নকওঁ। তাৰপিছত মানুহবিলাক ছাতি দি আছে, হাতীৰ সুৰ নিচিনা আছে আৰু হাতীৰ সুৰটো কৰি দিছে। আমাৰ ভিতৰত সোমাই যাব ৰ'ব, কেনেহেন চাওঁ এইটো এটা ফটো লগাই থোৱা আছে দুৱাৰমুখত। ভিতৰৰ পৰিৱেশটো এনেহেন, খুব এনেহেন, বহুত ভাল লগা তাৰমানে। একদম গামোচা আঁৰাই থৈ দিছে, চাওক চব যাৰ যি ইচ্ছা চব পূৰণ কৰিবলৈ গামোচা ৰুমাল চব আঁৰাই থৈ দিছে। আৰু ভিতৰত এনেকুৱা পৰিৱেশ, আৰু মানুহ বহুত কম হৈছে, কাৰণটো হৈছে কৰোণা। হয়তো এইটো টাইম কৰোণা হৈছে, সেইবাবে মানুহবিলাক সোমাব দিয়া নাই। এই চাওক বাহিৰৰ পৰিৱেশ, ভিতৰত এনেকুৱা মন্দিৰ আছে, চব কাপোৰ আঁৰাই থৈছে চাওক, গামোচা ৰুমাল যোনে যি আঁৰাইছে সেয়ে আৰু চব যি কয় সেয়ে হয়তো বহুত ভাল। চাওক মন্দিৰটো বাহিৰৰ পৰা এনেকুৱা টাইপ দেখে, আৰু কিবা একদম ভিতৰতো চালোঁ, এইবাৰ বাহিৰটো চাই লওঁ একবাৰ না কি আপোনালোকক দেখাওঁ বাহিৰটো কেনেকুৱা টাইপৰ। ধুনীয়া আৰু বুট টুট জিকাইছে ধুইছে, প্ৰসাদো দিয়ে মানে, আমি খাব পৰা নাই বাৰু। আৰু চব মন্দিৰৰ ওপৰলৈকে টাইলছ লগাইছে, টাইলছ একদম ধুনীয়া। চাইডৰ পৰা চাই এনেকুৱা দেখা পাব, এইটো মন্দিৰ আৰু এইটো যি ঘৰ, মানে য'ত মানুহ থাকে। আৰু পূজাটো অলপমান মডিফাই কৰিছে, কিবাকিবি সাজা। আৰু গাইজ চাওক, এখন আছে মন্দিৰৰ মেইন গেট, মানে এৱেদি সোমাব লাগে, আৰু বেলেগ ৰাস্তা আছে বাৰু, হ'লেও এখন দি সোমাব মানুহগিলাই। আৰু দেখা আছে ইয়াতে ভগ্নেশ্বৰী মন্দিৰ বুলি। চাওক ভিতৰত সেইটো এনেকুৱা পৰিৱেশ আৰু বঢ়িয়া একদম চাফা, আৰু মানুহবিলাক ছাতি লগাই আছে। তুলি যাব পৰা আৰু মন্দিৰত মানুহে ছাতি লগাই আছে। মানুহে আমি যোন টাইমত ছাতি দিছিলোঁ মানুহে নাই, মানে চাওক তাতে ভগ্নেশ্বৰী লেখা আছে, ভগ্নেশ্বৰী থান। আৰু যোন টাইমত ছাতি দিছিলোঁ মানুহে নাছিল, এতিয়া বৰ্তমান নিউজ পেপাৰত মানুহ আহি গৈছে তো, এই পূৰা মানুহ আৰু চব লাইন মতে দিছে, আৰু মাস্ক ল'ব দিছে, চেনিটাইজাৰ দিছে। আৰু এইবাৰ চাওক NKTV আহি গৈছে, নিউজ লাইভ চেনেল, মানে সেইকাৰণে অলপ ষ্ট্ৰিক কৰিছে। আৰু দোকানটো একদম মানে ছাতি তেল ধূপখিনি বেচিবৰ কাৰণে দোকান আছে, দোকান নাই, এইবিলাক চব খুটি মাৰিছিল দোকান দিবৰ বাবে। চব কৰোণাৰ কাৰণে দোকান চোকান বন্ধ কৰি পেলালে, এতিয়া দোকানেই নাই। চাওমিন টাওমিন খাব একোৱে দোকান নাই, মাত্ৰ ছাতি ধূপ কিনিব পাৰিব। আৰু এইটো হৈছে কালিয়া নদী, সিভাগে শিৱ মন্দিৰটো আছে, আৰু এইভাগে হৈছে ভগ্নেশ্বৰী মন্দিৰ। মানে দলংখনৰ ইপাৰে এটা মন্দিৰ, সিপাৰে এটা মন্দিৰ, দুটা মন্দিৰ আছে। এতিয়া আমি শিৱ মন্দিৰত যাম। আৰু এইটো হৈছে শিৱ মন্দিৰ, চাইকেল থৈ দিয়া শিৱ মন্দিৰত এবাৰ যাওঁ, ভিডিঅ'টো ইয়াৰ পৰা শেষ কৰিম আৰু। এইটো হৈছে শিৱ মন্দিৰ, আৰু সেইটো হৈছে ভগ্নেশ্বৰী মন্দিৰ। মানে সেইটোতে ছাতি লগাইছে মানুহবিলাকে, এইটোত লগাইছে ছাতি। মই নালগাওঁ দিয়ক, মই এটাতে লগালেই হ'ব, দুটাতো নালগাওঁ দিয়ক।
কৈ দিওঁ যে যদি আপোনালোকে বৰমাৰ পৰা যায় তেনেহ'লে যেনে পাঠশালা হৈ যাব, জেগাটো যে কথা কৈ দিওঁ এতিয়া পাঠশালা হৈ কিনে পাঠশালাৰ পৰা ডাইৰেক্ট উত্তৰে যাব, পাই যাব বজালী ডিষ্ট্ৰিক্টটো বজালী পৰে। আজি চাইকেল লৈ যায় মোটামুটি 5 ঘণ্টা ধৰি লওক, অহা যোৱা 5 ঘণ্টা, আজি গাড়ী লৈ যায় মোটামুটি 3 ঘণ্টা, মানে ধৰি লওক 3 ঘণ্টা আৰু 5 ঘণ্টা, যি লৈ যায় সেইটোৱে হ'ব আৰু যদি ভিডিঅ'টো ভাল পালে চাই কিনে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কিনে কাষত থকা বেল আইকনটো বজাই দিব আৰু পুনৰ লগ পাম বেলেগ এটা ভিডিঅ'ত।